সেই ডাৱৰৰ ফাকেৰে নামি অহা বৰষুণ যাক অজানিতে প্ৰিয় হৈ পৰিছিল মোৰ। আজিও প্ৰিয় মোৰ বৰষুণ, কিন্তু আগৰ দৰে আৰু তিতিব মন নাযায় জানা। মনটোৱে যেন বাৰে বাৰে কৈ উঠে, পিছলি পৰিবি তই। আছে জানো তোৰ এই জীয়া আঘাত সহ্য কৰিব পৰা সাহসকণ? প্ৰতিপলে অতীতলে ৰোমন্থন কৰি চাওঁ জানা। সকলোবোৰ একেদৰেই আছে, মাথো সময়বোৰ আগবাঢ়ি গ'ল। কিন্তু মই সেই একে ঠাইতে স্তব্ধ হৈ ৰৈ গ'লো, এক নীৰৱ নিস্তব্ধ মূৰ্তি হৈ। এতিয়া আৰু সেই মোৰ মাজৰ মইজনী নাই, নিজৰ দুচকুত অচিনাকি আজি মই। কেতিয়াবা অকাৰণতে বৰ ভাগৰি পৰোঁ, বৰ কষ্ট হয় জানা। যেতিয়া বাৰে বাৰে জিকি জিকিও হাৰি যাওঁ মই, আৰু তেতিয়া সম্পূৰ্ণ নীৰৱ হৈ পৰোঁ মই। আৰু মোৰ নীৰৱতাৰ সংগী ৰূপে তোমাৰ নামেৰে আৰম্ভ কৰা আধা লিখা ডায়েৰীখন আৰু কলমটোৱে যেন সাৰথি হৈ পৰে মোৰ। আৰু সেই পুৰণি ডায়েৰীখনৰ পৃষ্ঠাবোৰৰ মাজত মই হেৰাই যোৱা মোৰ মাজৰ মইজনী বিচাৰি পাওঁ।